হেল্ল' বন্ধুসকল, আকৌ এটা ভিডিঅ' লৈ আপোনালোকক সকলোৱে স্বাগতম জনাইছোঁ। বন্ধুসকল চাওক, আজি আমাৰ 44 নং বলতমাৰী জি পি অফিচত কিবা এটা প্ৰগ্ৰাম হৈ আছে। সেইটো প্ৰগ্ৰাম কি প্ৰগ্ৰাম হয় সেইটো আপোনালোকক দেখাম। বলক ভিডিঅ'টো আৰম্ভ কৰি একেলগে চাই থাকিব বন্ধুসকল। মই গৈ আছোঁ আৰু ইয়াৰ ওচৰত পোনে পোনে জানিব বিচাৰিম কি প্ৰগ্ৰাম হৈ আছে সেইটো আপোনালোকক দেখাম। কিবা প্ৰগ্ৰাম হয় সেইটো আপুনি আমাৰ ইয়াৰ হয়তো বহুতো ছাৰ আছে, সেয়াৰ পৰা জানিম। ডাইৰেক্ট হুবহু আহিছে, আমিও সেনেকৈ নাজানো, ভালকৈ নাজানো। আমাৰ ইয়াৰ ছাৰহঁতে আছে, ছাৰহঁতক আমি সুধিম কি প্ৰগ্ৰাম হয় সেইটো আপোনালোকক দেখাম। বন্ধুসকল ছাৰ, এই প্ৰগ্ৰামত আমাৰ টিভিৰ ফালৰ পৰা বহুতখিনি হেৰি কৰা আছে। আমি টিভিৰ ফালৰ পৰা আমি ইয়াতে টিভি স্ক্ৰিনিং কৰিম। কাৰোবাৰ যদি টিভি বেমাৰ লক্ষণ দেখা দিছে আমি তেওঁৰ স্কুলত টেষ্ট কৰি তেওঁক টিভি লাগিছে কি আমি ট্ৰিটমেণ্ট দিম। আৰু এটা প্ৰগ্ৰাম হৈছে আমাৰ ইয়াতে আমি নিক্ষয় মিত্ৰ। নিক্ষয় মিত্ৰটো হৈছে আমাৰ টিভি পেচেণ্টক আমি ভলেণ্টিয়াৰলি পুষ্টিকৰ খাদ্য যোগান ধৰিব লাগে। আৰু সেইকাৰণে আমি আমাৰ কেইটামান নিক্ষয় মিত্ৰক আমি আজি হেৰি কৰিম, ফেলিচিটেট কৰিম। আৰু আজি নতুন বহুত কেইজন নিক্ষয় মিত্ৰ পাম। আমাৰ ইয়াৰ ভিডিঅ' আমাৰ পঞ্চায়ত ছেক্ৰেটাৰী, পঞ্চায়ত সভাপতিৰ পৰা আৰম্ভ কৰি বহুত কেইজন নিক্ষয় মিত্ৰ আমাৰ আজি নতুনকৈ আমি নিক্ষয় মিত্ৰ হিচাপে তেওঁলোকক আমি একচেপ্ট হেৰি কৰিব। নিক্ষয় মিত্ৰ হিচাপে তেওঁলোকে আজি যোগদান কৰিব, তেওঁলোকক আমাৰ টিভি প্ৰগ্ৰামত সহায় কৰিব। আৰু ইয়াতে আমাৰ টিভি পেচেণ্টৰ যদি কোনোবা টিভি পেচেণ্টে যদি বেংক একাউণ্ট দিয়া নাছিলে, আমি আপোনালোকে জানে টিভি পেচেণ্টক আমি মাহে মাহে গভৰ্ণমেণ্টৰ ফালৰ পৰা 500 টকাকৈ আমি তেওঁলোকৰ একাউণ্টত দিওঁ। সেই যদি আমাৰ টিভি পেচেণ্টৰ কোনোবা যদি বেংক একাউণ্ট জমা দিব আছিলে, দিয়া নাই এতিয়ালৈকে, আজি ইয়াতে আমি সেই বেংক একাউণ্ট লৈ পেলাই এইটো আপডেট কৰি দিব পাৰিম, যাতে তেওঁ টিভি ঔষধ খাই থাকোঁতে গভৰ্ণমেণ্টৰ পৰা পইচাটো পায়। এইখিনি আমাৰ গোটেই সুবিধাখিনি আজি আমি ইয়াতে লৈ আহিছোঁ। আমাৰ গোটেই ষ্টাফ আছে, ৰাইজক আহ্বান জনাইছোঁ, আহক ইয়াতো আমাৰ টিভিৰ গোটেইখিনি সুবিধা লওক। আৰু আমি গোৱালপাৰা জিলা 2025 চনৰ ভিতৰত আমি টিভি মুক্ত কৰিবৰ কাৰণে আমি আগবাঢ়ি আছোঁ আৰু আপোনালোকৰ সহযোগটো বিচাৰিছোঁ। ঠিক আছে, থেংক ইউ কোৱাৰ কাৰণে। আমাৰ ছাৰে কৈ দিল, আপোনালোকে দেখাই পালে। আমাৰ ছাৰজনক কিবা সুধিম। ছাৰজনে কিবা জানে নেকি ইয়াৰ বিষয়ে কিবা আপুনি? ইয়াত কিবা প্ৰগ্ৰাম হৈ আছে। নিশ্চয়, আমাৰ বলতমাৰী গাঁও পঞ্চায়ত আপোনালোকক প্ৰথমতে স্বাগতম জনাইছোঁ। আপোনালোকক স্বাগতম জনাইছোঁ। থেংক ইউ বিকশিত আপুনি গম পাইছে, আমাৰ সংকল্প বিকশিত ভাৰতবৰ্ষ এতিয়া উন্নয়নশীল নহয়, বিকশিত হৈছে, মানে ডেভেলপ কাণ্ট্ৰিৰ লিষ্টত আগবাঢ়িছে। আপোনালোকে গম পায় যে বিশ্বৰ পঞ্চম অৰ্থনীতি আমাৰ ভাৰতবৰ্ষ হৈ পৰিছে। হৈছোঁ, বিভিন্ন ডিপাৰ্টমেণ্ট আহিছে। আমি নতুন সংকল্প ল'ম আৰু আগবাঢ়ি যাম। বিশ্বৰ ইতিহাসত, বিশ্বৰ মানচিত্ৰত আমাৰ ভাৰতবৰ্ষ উজ্জ্বলি থাকিব। এইখিনি মোৰ ক'বলগীয়া। থেংক ইউ। ঠিক আছে, থেংক ইউ। আমাৰ বলতমাৰী জি পি অফিচৰ আমাৰ মাননীয় প্ৰেচিডেণ্ট চাহাব আৰু মেম্বাৰ চাহাব। দিবলে ভয় আমি নকৰোঁ, এই মাটিতে জনম ললো, এই মাটিতে সৰগ ৰচিছোঁ। দেশ বুলিলে বুকু পাতি দিবলে ভয় আমি নকৰোঁ, এই মাটিতে জনম ললো, এই মাটিতে সৰগ ৰচিছোঁ। একেলগে হাতে হাত ধৰি যাওঁ আগুৱাই পাহাৰ ভৈয়াম সকলো মিলি, জাতি যুগীয়া জননী মোৰ মাটি ঐতিহ্যক লৈ গৌৰৱ কৰিম। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ আমি হয়তো দৰিদ্ৰ দুখীয়া মানুহ, সপোন এখন আছিল এখন পকী ঘৰৰ কাৰণে। উক্ত ঘৰখন মই পকী ঘৰখন পাইছোঁ, চৰকাৰে মোক দিছে। তাৰ কাৰণে মই সুখী, পৰিয়াল লৈ মই ঘৰত বসবাস কৰি আছোঁ। এই চেগতে মই চৰকাৰক মই এখন পকী ঘৰ পোৱাৰ কাৰণে মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনিতে মই সামৰিছোঁ। আয়ুষ্মান ভাৰতৰ চিকিৎসা কৰিছিলোঁ, তাৰে মই ছাকচেছফুল হৈছোঁ। মই বলতমাৰী জিপিৰ এজনী কামদাৰ। আপোনালোকে গোট কৰি আমি বহুত লাভৱানো হৈছোঁ।
আমি 5,000 টকা পালোঁ, যাৰ দ্বাৰা মোৰ গৰ্ভাৱস্থাৰ পৰা প্ৰসৱৰ পিছলৈকে যথেষ্ট সহায় হৈছে। তাক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰধানমন্ত্ৰী আঁচনিৰ যিটো PM কিষাণ যোজনাৰ টকা এইটো মই পাইছোঁ। এই টকাৰ ওপৰত মোৰ বহুত উপকাৰ হৈছে খেতি বাতি যন্ত্ৰপাতি কিনাত। সেইকাৰণে মই চৰকাৰক ধন্যবাদ জনাবলৈ দিছোঁ। মই এজন ডেলিভাৰী আছিলোঁ, চৰকাৰৰ পৰা ফ্ৰী পাইছোঁ। কি আছে আমাৰ জব কাৰ্ড হোল্ডাৰ আছে, যিজনে 100 দিনৰ কৰ্ম পায়, গৰীব দুখীয়াখিনি। তাৰে জব কাৰ্ড ৱাৰ্কাৰ আমাৰ ইয়াতে আছে 5,942 জন ৱাৰ্কাৰ। ইয়াৰ ভিতৰত আমাৰ এক্টিভ ৱাৰ্কাৰ, যি ৱাৰ্কাৰে আমাৰ কাম পাইছে এইবাৰ, তাৰে ভিতৰত 2,521 জন ৱাৰ্কাৰ আমাৰ এক্টিভ ৱাৰ্কাৰ। আমি আত্মসহায়ক গোটক সন্নিৱিষ্ট কৰিব পাৰিছোঁ, কিন্তু গঢ়ি উঠিছে 134টা, য'ত নেকি ৰিভলভিং ফাণ্ড যিটো অসম চৰকাৰৰ তৰফৰ পৰা 25,000 টকা বুলি কোৱা যায়, সেইটো ইতিমধ্যে আমি আউট অফ 134 SSG 125 SSG অলৰেডি ৰিচিভ কৰিছে, বাকীখিনি অন প্ৰচেছ আছে। কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড বুলিলে যিটো ভিঅ'ৰ তৰফৰ পৰা প্ৰতিটো গোটে 50,000 টকাকৈ পায়। এতিয়া এইটো নতুন গাইডলাইন আহি গ'ল, প্ৰতিটো গোটে এতিয়া 50,000 নহয় 1.5 লাখকৈ পাব। বিকশিত ভাৰত আমি গঢ়িবলৈ যাবলৈ আগবাঢ়িছোঁ। আপোনালোকে সকলোৱে জানে যে আমাৰ ভাৰতবৰ্ষত 2025 চনৰ ভিতৰত টিবি মুক্ত কৰিবলৈ ওলাইছোঁ আমি। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, এইটো এটা মেটাৰনিটি বেনিফিট, মানে প্ৰসূতি মাতৃ আৰু গৰ্ভৱতী মহিলাৰ কাৰণে এই আঁচনিটো হয়। প্ৰথম সন্তানৰ ক্ষেত্ৰত প্ৰথম সন্তান জন্মৰ আগৰে পৰাই যিহেতু আবেদন কৰা হয়, ৰেজিষ্ট্ৰেশ্যন কৰা হয়, আমি 2টা কিস্তিত চৰকাৰে পইচা দিয়ে 5,000 টকা টোটেল। প্ৰথম কিস্তিত 3,000 টকা আৰু দ্বিতীয় কিস্তিত 2,000 টকা। আৰু দ্বিতীয় সন্তানটো যদি কন্যা সন্তান হয় তেতিয়া আকৌ 6,000 টকা আমি মাতৃসকলক দিওঁ। 2025 চনৰ ভিতৰত আমি গোৱালপাৰা জিলা টিবি মুক্ত কৰিব লাগিব আৰু ইয়াতে চবৰে সহযোগ বিচাৰিছোঁ। টিবি আমি নিৰ্মূল কৰিম। এইখিনি মই তাৰ তথ্য দাঙি ধৰিলোঁ। আৰু অলপ আগতে আমাৰ মাননীয় CDPM মহোদয় ৰেজিনা বাইদেৱে এটা কথা কৈছিলে, যে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, নন টি গাৰ্ডেন যিসকল মহিলা 5,000 টকা, তাতে 12,000 টকা পায়। টি গাৰ্ডেনৰ গৰ্ভৱতী মহিলাসকল 12,000 পায় বিভিন্ন কিস্তি। এইবিলাক মই বিতংকৈ কেতিয়াবা আলোচনা কৰিম। যদি টি গাৰ্ডেন এৰিয়াত মই যাওঁ, টি গাৰ্ডেন এৰিয়া পালে ল'ৰা ছোৱালী বা আছে, তেওঁলোকে আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ আমাৰ বিভাগত গৈও সুধিব পাৰে। আহিছে। তৃতীয় স্থানত আছে মেহবুব ইছলাম। মেহবুব ইছলামক আমাৰ এইখন পঞ্চায়তৰে সভাপতি মহোদয় আবুল মাৰাক তেখেতক অনুৰোধ জনাম চাৰ্টিফিকেটটো বিতৰণ কৰিবলৈ। এইফালে উল্টা হৈছে, উল্টা এইফালে যা। হ'ব চিধাকে উল্টা এইফালে চাওক। ধন্যবাদ, নমস্কাৰ। এইটো আপোনালোকৰ ডিপাৰ্টমেণ্টত কৈছে না এইখিনি। হেল্ল' বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ' পাবৰ বাবে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনালোকে ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি দিব, যাতে ইয়াতকৈ ভাল ভাল ভিডিঅ' দিব পাৰোঁ আপোনালোকক।